হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি নিউ ইয়াৰ উপলক্ষে আপোনালোকৰ বাবে ৰ'ষ্ট লৈ আহিছোঁ। মই ৰ'ষ্ট কেনেদৰে বনাওঁ ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো একো মিছ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। ৰ'ষ্ট বনোৱাৰ বাবে মই আধা কিলো চিকেন লৈ লৈছোঁ। চিকেনখিনি মই ভালদৰে ধুই লৈছোঁ। চিকেনৰ চাইজটো মই মিডিয়াম চাইজৰ ৰাখিছোঁ, চাব পাৰিছে। এতিয়া ইয়াত মই আদাৰ পেষ্ট, নিমখ আৰু ভিনেগাৰ দি মিক্সিং কৰি আধা ঘণ্টাৰ বাবে ৰাখি দিম। 2 চামুচ দি আছোঁ আদা। নিমখ দিছোঁ 1 চামুচ আৰু হাফ চামুচ। ভিনেগাৰ দিছোঁ মই 3 টেবুল স্পুন হৈ যাব মোৰ ইয়াতে ভিনেগাৰ। ভালদৰে মিক্সিং কৰি আধা ঘণ্টাৰ বাবে ৰাখি দিম। মিক্সিং কৰা হৈ গ'ল। এতিয়া মই আধা ঘণ্টাৰ বাবে ঢাকি ৰাখি দিম। গেছটো অন কৰি কেৰাহী এখন দি দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে ৰিফাইন অইল দি দিছোঁ। ৰিফাইনৰ পৰিমাণটো অলপমান বেছিকৈ লৈ ল'ব। ৰিফাইন আৰু পিঁয়াজৰ পৰিমাণটো অলপমান বেছিকৈ লাগে ৰসৰ। তেলখিনি গৰম হৈ গৈছে। ইয়াতে মই দালচেনি আৰু এলাইচি দি দিছোঁ অলপমান। 2-3 ছেকেণ্ডৰ বাবে ৰাখিব। পিঁয়াজ দি আছোঁ মই, সাৱধানে দি দিব। পিঁয়াজবোৰ মই পাতলকৈ কাটি লৈছোঁ। ইয়াতে মই 10টা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ। যিহেতু মই আধা কিলো মাংস লৈ লৈছোঁ, সেইবাবে মই আধা কিলো মাংস অনুযায়ী বস্তুবোৰ লৈ লৈছোঁ। যদি আপোনালোকে মাংস বেছিকৈ লয়, পৰিমাণটো আপোনালোকে বঢ়াই দিব আৰু নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দি দিব। মই আধা কিলো মাংস লৈ লৈছোঁ। ৰিফাইন মই 1.5 বাটিমান দি দিছোঁ আৰু পিঁয়াজ মই 10টা লৈ লৈছোঁ মিডিয়াম চাইজৰ। ভিনেগাৰ মই চাহ খোৱা চামুচেৰে 3 চামুচমান দি দিছোঁ। পিঁয়াজখিনি গল্ডেন কালাৰ হোৱালৈকে মই ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়াম টু হাই ৰাখিছোঁ। পাৰিছে পিঁয়াজবোৰ লাহে লাহে কমি গৈ আছে। পিঁয়াজখিনি মোৰ গল্ডেন কালাৰ হৈ গৈছে, চাব পাৰিছে। ইয়াতে মই তেজপাত দি আছোঁ মই এখিলা। পিঁয়াজখিনি মোৰ ধুনীয়াকৈ গল্ডেন কালাৰ হৈ গৈছে। 7 পৰা 8 মিনিটমান মোৰ পিঁয়াজখিনি ভাজিবলৈ সময় লাগি গ'ল। পিঁয়াজখিনি গল্ডেন কালাৰ হোৱালৈকে আপোনালোকে ভালদৰে ভাজি ল'ব। এতিয়া ইয়াতে সানি ৰখা মাংসখিনি দি দিছোঁ। পানীখিনি দি দিব লগতে। লৈ লৈছোঁ পানী। গেছৰ ফ্লেমটো মই হাই টু মিডিয়াম ৰাখিছোঁ। ঢাকনি নিদিয়াকৈ মই চিকেনখিনি হ'বলৈ দিম। মাজে মাজে লৰাই দি থাকিব। চাব পাৰিছে চিকেনৰ কালাৰটো লাহে লাহে চেঞ্জ হৈ আছে। মাংসৰ পৰা যেতিয়া তেল ওলাবলৈ ধৰিব, তেতিয়া গেছৰ ফ্লেমটো ল' কৰি দিব। চাব পাৰিছে তেল ওলাই আছে। চাব পাৰিছে ধুনীয়া এটা কালাৰ আহি আছে। মই পিঁয়াজখিনি ভালদৰে গল্ডেন কালাৰ হোৱালৈকে ভাজি লৈছিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'লে কি হয়, ৰসৰ কালাৰটো ভাল আহে আৰু দেখিবলৈ ভাল লাগে। দেখিবলৈ ভাল লাগিলেতো খাবলৈও ভাল লাগে। ৰসখিনি মোৰ মোটামুটি 90% হৈ গৈছে। এতিয়া মই ইয়াতে টমাটৰ চচ দি আছোঁ। হাফ বাটি লৈ লৈছোঁ মই টমাটো।
টমেটো চচখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো ল'ত ৰাখি 5 মিনিটৰ বাবে আকৌ হ'বলৈ দিম। চাব গৈছে টমেটো কেচাপখিনি দিয়াৰ পিছত 5 মিনিট ভজাৰ পিছত মোৰ ৰসৰ কালাৰটো কিমান ধুনীয়া এটা কালাৰ আহিছে। ৰসখিনি মোৰ হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ মই। এয়া মোৰ চিকেন ৰস খাবলৈ একেবাৰে ৰেডি। চাব পাইছে ধুনীয়া এটা কালাৰ আহিছে। মই যেনেদৰে বনালোঁ আপোনালোকে সেম প্ৰচেছেৰে ঘৰত বনাবচোন আৰু খাই কেনে পায় মোক কমেণ্ট সেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। আপোনালোকে ফ্ৰাইড ৰাইচ বা পোলাও বা প্লেন ৰাইচ যিকোনো ধৰণে পৰিৱেশন কৰিব পাৰিব, সকলোতে টেষ্ট লাগিব। লাইক কৰিব। আপোনালোকৰ লাইক এটাই বহুখিনি প্ৰেৰণা যোগায় মোক নেক্সট ভিডিঅ' আগবঢ়াবলৈ। শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনটো আপোনালোকে আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।